কবি চিন্ময় বৰদলৈৰ কবিতা জোনাকী পৰুৱা। আকাশৰ তৰাবোৰ তেতিয়া তাইৰ ভাল লাগিছিল, যেতিয়া গধূলিৰ আন্ধাৰ ফালি সোণালী পথাৰলৈ সেই তৰাবোৰ জোনাকী পৰুৱা হৈ নামি আহিছিল। যেতিয়া সপোনবোৰ তাইৰ হাতৰ মুঠিত সঁচা হৈ পৰিছিল। নিষ্ঠুৰ সময়ে কৰিলেহি প্ৰতাৰণা, বুজাই থৈ গ'ল জোনাকী পৰুৱা যে নহয় তৰা, আৰু চিৰদিনৰ বাবে তাইক দি থৈ গ'ল তৰা ধৰিব নোৱাৰাৰ জীৱন জোৰা হতাশা। আজি অৱহেলিত সেই পথাৰ, অকলশৰীয়া সেই জোনাকী পৰুৱা। আৱেগিক তৰাই প্ৰশ্ন কৰে, ইমান সোনকালে কিয়নো ডাঙৰ হ'লা?